নমস্কাৰ বন্ধুসকল, মই শংকৰ দলে সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল কেণ্ডিডেটছে SLP RPR আছামৰ অধীনত অহা আছাম পুলিচৰ বিভিন্ন পদ অথবা আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদসমূহত আবেদন কৰিব নোৱাৰিলে, চ' আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ যে এইটো, কাৰণ আপোনালোকেতো ভাবি আছিলে যে 22 তাৰিখলৈকে লাষ্ট ডেটটো থাকিব, যিটো 8 তাৰিখলৈকে আগুৱাই দিয়া ডেটটো আপোনালোকে গম নাপালে। চ' আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ যে SLP RB ফালৰ পৰা যে আছাম পুলিচৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আবেদনৰ ৱেবছাইট এইটো পুনৰ খুলি দিয়া হৈছে। চ' আপোনালোকে এতিয়া 15 তাৰিখৰ পৰা অৰ্থাৎ অহা কাইলৈৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে পুনৰ আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লগতে SI UB পদৰ কেণ্ডিডেটসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ যে আপোনালোকৰ বয়স সীমাটো 1 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। চ' এয়েহে যিসকল কেণ্ডিডেটছে আপোনালোকৰ আবেদনৰ বাকী আছে, চ' আপোনালোকে সময় নষ্ট নকৰি নিয়মতে পুনৰ আবেদন কৰক। আৰু ইয়াৰ এপ্লাই লিংক পাবলৈ আপোনালোকে লিংক বুলি কমেণ্ট কৰক, আপোনালোকৰ ডাইৰেক্ট প্ৰভাইড কৰা হ'ব। আৰু ইয়াৰ ডকুমেণ্টছ আপোনালোকৰ ৰিকুৱাৰ্ড আছে আপোনালোকৰ পাছপৰ্ট ফটোগ্ৰাফ আৰু ছিগনেচাৰ, এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকৰ মেণ্ডেটৰী, এইখন বনাই ল'ব লাগিব। আৰু আপোনালোকৰ বনায়ৰ হেল্প লাগে যদি, আপোনালোকৰ এপ্লাইৰ যদি হেল্প লাগে আমাক যোগাযোগ কৰিব পাৰে স্ক্ৰীণত দিয়া নম্বৰটোত। চ' আমাৰ গ্ৰুপ দুটা আছে হোৱাটছআপত, চ' এইটো আমাৰ অফিচিয়েল গ্ৰুপ হয়। চ' ইয়াত মানে আমি ভিডিঅ' দি মানে তেনেকৈ নটিফিকেশ্যন প্ৰভাইড কৰিব নোৱাৰিলেও ইয়াত আমি নটিফিকেশ্যন অহাৰ যিকোনো গভাৰ্ণমেণ্ট জব নটিফিকেশ্যন অহাৰ লগে লগে ইয়াত আমি প্ৰভাইড কৰোঁ। ইয়াত আমাৰ 600 ওচৰা-ওচৰি মানুহ আছে। চ' আপোনালোকেও যদি জইন হ'ব বিচাৰে, চ' কমেণ্ট ছেকশ্যনত ক'ব পাৰে জইন লিংক বুলি। আৰু ইয়াত এইটো আমাৰ আছাম পুলিচৰ ইয়াত গ্ৰুপ নোটছ বা MCQ ইয়াত প্ৰভাইড কৰা হয়। চ' ইয়াত আপোনালোকে চাব পাৰে যে এনেকুৱা ধৰণৰ আমি PDFs, নোটছ, MCQ আমি প্ৰভাইড কৰা হয়। চ' আপোনালোকে জইন কৰিবলৈ আপোনালোকে কমেণ্ট ছেকশ্যনত গ্ৰুপ জইন লিংক বুলি আপোনালোকে কমেণ্ট কৰক, আপোনালোকক আমি লিংক দিম, আপোনালোকে নিজে নিজে জইন হ'ব পাৰিব। ধন্যবাদ।